কণ্ডাক্টৰ হ'ল মিনিটত 500 টকা ফিজ লয়। ভাল ইঞ্জিনিয়াৰ হ'ল ভোমোৰাগুৰি দলং বনাওঁতে 3 মাহতে ভাগে। ভাল অফিচাৰ হ'ল তেওঁলোকক উপঢৌকন যদি নিদিয়ে অফিচলৈ বাঢ়ে প্ৰতি আমাৰ গাঁৱৰ সাধাৰণ মানুহবিলাকক সদায় টনা আজোৰা কৰে। SDC অফিচেই হওক সেইটো যিকোনো অফিচেই নহওক, আমি শিক্ষকসকলে তেওঁলোকক সৰুৰ পৰা বনাই দিয়া আমাৰ ল'ৰা ছোৱালীবিলাক এই একেটাই হৈ থাকিল। মানুহ হ'ল নাই মই গম নাপালোঁ। সেইখনেই আমাৰ সমাজ, এইখনেই সমাজ। এই যে চৰকাৰী স্কুল বনালেও বহুত ডাঙৰ, মই বনোৱা স্কুলখন বহুত ডাঙৰ স্কুল হ'ল, হাই স্কুল হ'ল, এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল। মই 8টা ল'ৰাৰে আৰম্ভ কৰিছিলোঁ। 44 বছৰৰ পিছত মোৰ মাতটো শুনিছে না? 44 বছৰত মই 650 ল'ৰা ছোৱালী তাত এৰি থৈ আহিছোঁ। বিৰাট ডাঙৰ ফিল্ড, বিৰাট ডাঙৰ ষ্টেডিয়াম, অডিটৰিয়াম, গোটেইবিলাকে দেখিছে। দীনা গগৈহেঁত আমি একেলগৰ শিক্ষক। মই 2 দিনমানৰ আগতে ৰিটায়াৰ হৈছোঁ, তেখেতে 2 দিনমানৰ পাছত হৈছে। আমি একেলগে ল'ৰা ছোৱালীবিলাকক উত্তৰণ কৰিবৰ বাবে বহুত গাঁৱৰ ভিতৰে গৈ ল'ৰা ছোৱালীবিলাকক খেলা ধূলা কিবা কিবি কৰোৱাত বহুত কিবা কিবি কৰিলোঁ। এতিয়া পাছৰ শিক্ষকসকলে সেইবোৰ একো নকৰি দিলে এৰি। আৰু সেইকাৰণে আমাৰ এনেকুৱা বিদ্যালয়বিলাক, চৰকাৰী বিদ্যালয়বিলাক লাহে লাহে এটি দুটিকৈ ল'ৰা ছোৱালী নাইকিয়া হৈ গৈছে, স্কুলবিলাক ভাগি গৈছে। আপোনালোকে আজি 2 বছৰমানৰ আগতে দেখিছিলে নলবাৰীত এখন বিৰাট ধুনীয়া স্কুল, বিৰাট ধুনীয়া প্ৰাথমিক বিদ্যালয়। তাৰ পৰাই ভাইচ চেঞ্চেলৰ, গুৱাহাটীৰ ভাইচ চেঞ্চেলৰ তাৰ পৰাই সৃষ্টি হৈছিল। সেইখন বিদ্যালয় 50 বছৰ পিছত এই টিভিত দেখুৱাই আছে, ডাঙৰ তলা এটা ওলমি আছে। এবাৰ দুবাৰ নহয়, স্কুলখন দেখুৱাই আকৌ ডাঙৰ তলাটো দেখুৱাই স্কুলখন উঠি গ'ল। যিখন স্কুলে গুৱাহাটী বিশ্ববিদ্যালয় ভাইচ চেঞ্চেলৰক জন্ম দিছিল। যোৰহাটত বেজবৰুৱা নামৰ এখন স্কুল আছে, 150 বছৰীয়া পুৰণি। সেই বিদ্যালয়খন নি পেলাই বেলেগ এখন স্কুলত লগাই দিলে। যিখন স্কুলত লগাই দিলে সেইখন স্কুলৰ আগতে বেলেগ এখনৰ লগত লগ লাগি আছে। 150 বিঘা মাটি থকা যোৰহাটৰ নিচিনা জেগাত লক্ষীনাথ বেজবৰুৱা নামত থকা বিদ্যালয়খন নাই।
Oh,